কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি আংলঙৰ এটা পথ জলা-কলা খুৱাইছে কেইবাখনো গাঁৱৰ ৰাইজক। গোলাঘাট আৰু কাৰ্বি আংলং সংযোগী গেলেকী দিৰিং সংযোগী পথটো বছৰ বছৰ ধৰি বিধ্বস্ত হৈ আছিল যদিও মেৰামতি কৰা হৈছিল পথটো। SOPD আঁচনিৰ অধীনত পথটো সামান্য মেৰামতি কৰিয়েই দায়িত্ব সামৰিলে ঠিকাদাৰে। মেৰামতিৰ নামত কেৱল অলপমান শিল বালি পেলাই কাম শেষ কৰিলে ঠিকাদাৰে। এতিয়া ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ বাবে যাতায়াতৰ সময়ত যমৰ যাতনা ভুগিবলগীয়া হৈছে। কেইবাখনো গাঁৱৰ ৰাইজে পথটোৰ বাবে অঞ্চলটোত নাহে এম্বুলেন্স আৰু কণ কণ সৰু সৰু ল'ৰা-ছোৱালী বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। এজাক মাত্ৰ সামান্য বৰষুণতে পথটোৱে যাতায়াত কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয়। এক প্ৰকাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে সংযোগ বিচ্ছিন্ন হয় অঞ্চলবাসীৰ। কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ দুৱাৰবাগৰি সমষ্টিৰ কাৰ্যবাহী সদস্য ৰিচাৰ্জক দি বাৰে বাৰে আবেদন জনাইছো, পথটোৰ স্বৰূপ আজিলৈকে সলনি নহ'ল বুলি ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে। ৰাস্তাটোৰ অৱস্থা বুলি ক'লে একদম বহুত বেয়া। আমাৰ যিটো গোলাঘাট ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট যিটো বৰ্ডাৰৰ পৰা আমাৰ যিটো কাৰ্বি আংলং সোমাই যোৱা ৰাস্তাটোৰ আমাৰ দুৱাৰবাগৰি অঞ্চলত দিৰিং এলেকাত এই ৰাস্তাটোত একেবাৰে অৱস্থা বেয়া। চৰকাৰক মানে আমি বাৰে বাৰে অনুৰোধ কৰা হৈছে, কিন্তু আজিলৈকে চৰকাৰে একো ইনিচিয়েটিভ লোৱা নাই। এইটো ৰাস্তাৰে বেমাৰীক লৈ যাবলৈ দিগদাৰ হয়, স্কুল ল'ৰা-ছোৱালীৰ লগতে বেমাৰী আৰু মানুহ আনকি খোজকাঢ়ি যাবলৈও অসুবিধা হয়। গতিকে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে সোনকালে বনাই দিয়ে এই ৰাস্তাটো।